আসসালামু আলাইকুম। সৎকায়ে ফিতিৰ যিটো নেকি সকলো মুছলমানৰ ওপৰত ৱাজিব, দেৱাটো ৱাজিব হয়। দেৱাটোৰ সময়টো হৈছে যে ঈদৰ নমাজৰ আগত দিলে ভাল হয়। কিয়নো ঈদৰ নমাজৰ আগত কিয় দিব লাগে? আমালোক ৰোজা ৰাখি বহুত কিবা কিবি কওঁ। সেইকাৰণে ৰোজাটো পাক হ'বলৈ সৎকাটো দিব লাগে আৰু বহুত কিবা কিবি কাৰণ আছে। আজি আপোনালোকক এই ভিডিঅ'ত ক'ম যে কি কাৰণত কি কাম কৰাৰ কাৰণে সৎকা দিব লাগে আৰু কাক দিব লাগে, কিমান দিব লাগে, সেইটো গোটেইখিনি কথা আজি এই ভিডিঅ'ত ক'ম। সকলো চাব, মন দি চাব আৰু ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। তো প্ৰথমতে হৈছে সৎকায়ে ফিতৰটো কাক দিব লাগে? প্ৰথমতে হৈছে যে সৎকায়ে ফিতৰটো কাৰ ওপৰত ৱাজিব আছে। প্ৰথম হৈছে যে সকলো মুছলমান যি নেকি ছোৱালী হওক, কিবা ল'ৰা হওক, কিবা বোৱাৰী হওক, সকলো মুছলমানৰ ওপৰত কি আছে? সৎকায়ে ফিতৰ ৱাজিব আছে। আৰু কি সৎকায়ে ফিতৰ গৰীবৰ কাৰণে কি হৈ যায়? ঈদৰ যি নেকি গৰীব আছে সিহঁতৰ কি ঈদৰ দিনাখন যি সৎকাটো দিম, সেইটো দি সিহঁতে কি কৰিব পাৰে? ঈদ কৰিব পাৰে। সৎকাটো কিমান দিম? আমালোকৰ সৎকাটো কিমান দিব লাগিব? এজন মানুহৰ কিমান পইচা দিব লাগিব? হাদিছৰ মুতাবিক আছে যে 1 কিলো 75 গ্ৰাম এজন মানুহৰ কি আছে? গেহু দিব লাগিব। 1 কিলো 75 গ্ৰাম এজন মানুহৰ ওপৰত গেহু। আৰু সেইটো যদি না দিব পাৰে তেনেহ'লে কি দিব? কিচমিচ দিব পাৰিব আৰু নহ'লে খেজুৰ দিব পাৰিব। আৰু আমালোক কি কৰি এতিয়াতো আমি কি কৰোঁ? খেজুৰ কিবা গেহু এইবিলাক নিদিওঁ, এইবিলাকৰ পইচাই দি দিওঁ। সেইটোৱে ভাল। সেইটো দিলে কি হয়? গৰীব যে নেকি জৰুৰত থাকে পইচা দি কিনি ল'ব পাৰে। তো পইচাটো কিমান দিব লাগিব? পইচাটো হৈছে 100 টকা, বেছি হ'লে 200 টকা হ'ব। কিন্তু 100 টকা আপুনি যদি 1 কিলো 75 গ্ৰাম গেহু কিনিব, আপুনি যদি 1 কিলো 75 গ্ৰাম গেহু কিনিব বিচাৰে তেনেহ'লে কিমান হ'ব পইচা? সেই 100 টকা, 150 টকা, কিবা 200 টকা হ'ব। সেইটো মুতাবিক আপুনি সৎকা দিব পাৰিব এজন মানুহৰ। আৰু সৎকায়ে ফিতৰ দিলে আমালোকৰ কি ফাইদা হ'ব? নম্বৰ 1 হৈছে সৎকায়ে ফিতৰ আমি দিলে আমাৰ ৰোজাটো কি হয়? আমি ৰোজাৰ মাজত আমি যিবিলাক কথা কওঁ, সেইবিলাকৰ পৰা মোৰ কিবা খাৰাপ ভাষাও ওলাই যায়, কিবা আৰু খাৰাপ গালিও ওলাই যায়। সেইকাৰণে আমাৰ ৰোজাটো কি হয়? সৎকাটো আদা কৰিলে আমাৰ ৰোজাটো কি হয়? পাক হৈ যায়। নম্বৰ 2 হৈছে সৎকায়ে ফিতৰ আদা কৰিলে আমাৰ ৰোজাটো কি হয়? কবুল হোৱাৰ এটা চান্স থাকে, যে আমি সৎকাটো দি পেলাই আমাৰ ৰোজাটো কি কৰিছোঁ? কবুল কৰাৰ কাৰণে আমি কি কৰিছোঁ? আমি সৎকাটো আদা কৰিছোঁ। নম্বৰ 3 হৈছে কি? আমি সৎকাটো দিলে আমাৰ আল্লাহৰ কি হয়? আল্লাহৰ কৰীব হয়। আমি আল্লাহৰ কৰীব হওঁ আৰু কি হয়? আৰু আল্লাহৰ ওচৰত কি? আমি ডাঙৰ হওঁ। যে আমি সৎকা আদা কৰিছোঁ, আমি আল্লাহৰ ওচৰত ক'ব পাৰিম যে আমি আমাৰ ৰোজাত যিবিলাক ৰোজা ৰাখি আমি যিবিলাক খাৰাপ কাজ কৰিছোঁ, খাৰাপ গালি দিছোঁ, খাৰাপ কিবা কৈছোঁ, সেইকাৰণে আমি কি কৰিছোঁ? সৎকাটো দিছোঁ। নম্বৰ 4 হৈছে মালৰ পৰা কি হয়? মালৰ পৰা মহব্বতটো, আপোনাৰ যিমান মাল আছে সেইটো মালৰ পৰা কি হয়? মহব্বতটো কম হয়। যে আমি এইটো মালৰ পৰা আমি কি কৰিছোঁ? এইটো মালৰ আমাৰ মহব্বত নাই, যে তাৰ কাৰণে আমি কি কৰিছোঁ? এইটো সৎকা দি দিছোঁ গৰীব মানুহক। আৰু নম্বৰ 5টো হৈছে মেইন। নম্বৰ 5টো হৈছে ঈদৰ দিন গৰীব মানুহৰ কি হয়? গৰীব আৰু মিস্কিন মানুহৰ কাৰণে কি হয়? খুচি হয় যে সিহঁতে কি কৰিব? ঈদ কৰিব। মই সৎকাৰ পইচা দিম, সেই সৎকাৰ পইচা দি কি কৰিব? সিহঁতে ঈদ কৰিব। সেইটো হৈছে আচল মকচুদ। সেইটো দি আমি যি সৎকাৰ পইচাটো দিম আমালোক, সেইটো পইচা দি সিহঁতে কি কৰিব? ঈদ কৰিব, কাপোৰ কিনিব। নম্বৰ 6 হৈছে কি? নম্বৰ 6 হৈছে আমি ধনী আৰু গৰীবৰ মাজত পাৰ্থক্যটো কম হয়। কিয়নো আমি যদি গৰীব মানুহক পইচা দিওঁ, সিহঁতে ভাবিব সি মোক মহব্বত কৰে, সি মোক ভাল পায়, সেইকাৰণে সি মোক পইচা দিছে। সেইকাৰণে ধনী আৰু গৰীবৰ মাজত পাৰ্থক্যটো কম হয়।
ঈদৰ দিন নম্বৰ 7 হৈছে ঈদৰ দিন কোনো গৰীব মানুহে যাতে কোনো ধনী মানুহৰ ওচৰত গৈ পইচা খুজিব নালাগে। কিয়নো আপুনি ধনী আছে, আপোনাৰ ইমান টকা, আপোনাৰ ঘৰত ইমান মানুহ আছে, সেইটো হিচাপ কৰি আপুনি কি কৰিব, সদকা দিব পাৰিব। হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে যি নেকি ৰোজা ৰাখে, সি তাৰ ৰোজা ৰাখি যিবিলাক খাৰাপ কথা কৈছে, বেয়া মুখৰ পৰা ভাষা ওলাইছে, সেইবিলাকৰ সদকা দিলে সেইবিলাক কি হয়, সেইবিলাক ৰোজা পাক হয়, সেইবিলাকৰ আল্লাহ কি কৰে, ক্ষমা কৰি দিয়ে। ৰোজা ৰাখি এইটো কথা কৈছে, সদকা আদা কৰি দিছে, সেইটোও আল্লাহ মাফ কৰি দিয়ে। সদকাটো কাক দিব লাগিব? সদকাটো চাওক, আপুনি চাই আপোনাৰ গাঁৱত যি কোন মানুহটো আছে যাৰ নাকি খাবলৈ নাই, পিন্ধিবলৈ নাই, বেলেগৰ পৰা চাই পেলাই খায়, পিন্ধে, তাক দিব পাৰিব। আৰু জাকাতটো যাক দিব পাৰিব, আপুনি সদকাটো কি কৰিব, তাকেই দিব পাৰিব। জাকাতটো দেওয়াৰ মাছলা আৰু সদকাটো দিয়াৰ মাছলা একেই, চেম। জাকাতটো যাক দিব পাৰিব, সদকাটো তাক দিব পাৰিব। সেইকাৰণে কৈছোঁ যে আপোনাৰ গাঁৱত, আপোনাৰ মহল্লাত যদি কোনো এনেকুৱা মানুহ আছে যেনে কি কৰে, গৰীব মানুহ, বেলেগৰ পৰা চাই খায়, বেলেগৰ পৰা চাই পিন্ধে, তাক দিব পাৰিব। আৰু মানুহক কয় যে সদকাটোৰ পইচাটো কি কৰিম, আমি মছজিদত দি দিম, সেইটো নহ'ব। কাৰণ মছজিদততো চবেই পইচা দিয়ে, মছজিদত ধনী গৰীব সকলোৱে পইচা দিয়ে। সেইকাৰণে আৰু গৰীব মানুহৰ কি সকলো পইচা নিদিয়ে। গৰীব মানুহৰ এটা দিন এটাই আহে যে সদকা দিলে আমি কি কৰিম, আমি ঈদ কৰিব পাৰিম। মানুহৰ সদকাৰ আশা, আমালোকৰ সদকা দিম, সেইটো আশা কৰি সিহঁতে বহি থাকে যে ঈদৰ দিনাখন আমালোকক কি দিব, সদকা দিব, সেইটো দি আমি কি কৰিম, আমাৰ ল'ৰা, আমাৰ ছোৱালী, আমাৰ ৱাইফৰ কাৰণে আমি কি কৰিম, কাপোৰ কিনিম, ঈদত যাম। সেইকাৰণে কৈছোঁ যে সদকাটো কি কৰিব, গৰীব মানুহক দিব লাগিব। তো আশা কৰোঁ আপুনি যদি বুজি পাইছে তেনেহ'লে এটা লাইক কৰি দিব। আৰু যদি সদকা ফিতিৰ বিষয়ে আপোনাৰ ভিতৰত কোনো সৱাল থাকে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব, মই ইনশাআল্লাহ জবাব দিম। আৰু মোৰ চেনেলত নতুন আহিলে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব ইনশাআল্লাহ। আসসালামু আলাইকুম।